অসমৰ প্ৰথম শিক্ষা আয়োগ কোনে গঠন কৰিছিল? অপচন এ জনাথন ডানকান, অপচন বি চাৰুল ডেছবেট, অপচন চি হাণ্টাৰ আয়োগ, অপচন ডি ব্ৰিটিছ চৰকাৰ। শুদ্ধ উত্তৰটো হ'ল অপচন চি হাণ্টাৰ আয়োগ। শিকিব পৰা সময় বা চেনচিটিভ পিৰিয়ড মানে কি? এ পৰীক্ষাৰ সময়, বি শিশুৰ তীব্ৰ বিকাশৰ সময়, চি বিদ্যালয়ৰ সময়, ডি বিশ্ৰামৰ সময়। শুদ্ধ উত্তৰটো হ'ল অপচন বি শিশুৰ তীব্ৰ বিকাশৰ সময়। শিশুৰ শিকিব পৰাৰ ধৰণ কিহে নিৰ্ধাৰণ কৰে? অপচন এ শিক্ষক, বি পৰিৱেশ, চি পাঠ্যপুথি, ডি পৰীক্ষা। শুদ্ধ উত্তৰটো হ'ল অপচন বি পৰিৱেশ। ৰিইনফৰ্চমেণ্ট মানে কি? এ শাস্তি দিয়া, বি প্ৰেৰণা দিয়া, চি নতুন পদ্ধতি শিকোৱা, ডি বিৰতি দিয়া। শুদ্ধ উত্তৰ অপচন বি প্ৰেৰণা দিয়া। শিশুৰ শিক্ষা আৰম্ভ হয় ক'ৰ পৰা? এ বিদ্যালয়, বি সমাজ, চি পৰিয়াল, ডি খেলপথাৰ। শুদ্ধ উত্তৰটো হ'ল অপচন চি পৰিয়াল।